নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰিয়ংকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে দুটা ধুনীয়া ৰেচিপিৰ ওপৰত। আজি দূৰৈত দেখিছে তাতে আমাৰ মাহঁতে মাছ ধৰি আছে। মাহঁতে এয়া মাছ পাই গ'ল আৰু এয়া হৈছে গৰৈ পোনা। আজি গৰৈ পোনা পাতত দিয়া খাম। বাৰীৰে কলপাত এখিলা কাটি ল'লোগৈ মই গৈ পিনে, আৰু বাৰীৰে গোল নেমু পাত ছিঙি ল'লোঁ। গোল নেমু পাতটো বহুত ধুনীয়া গোন্ধায়। মাছ পাতত দিলে মানে গোল নেমু পাতটো যদি তাত দি দিয়া হয় ন, খাবলৈ বহুত ভাল লাগে। আৰু গোল নেমু এটাও ছিঙি ল'লোঁ মই। গোল নেমুৰ গোন্ধটো আপোনালোকে কেনে পায় জনাবচোন। গোল নেমুৰ গোন্ধটো কিন্তু মই বিৰাটেই বেছি ভাল পাওঁ মানে। আৰু মই কণ জলকীয়া কেইটামান ছিঙি ল'লোঁ, জ্বলা খাম মানে মাছৰ লগত পিটিকি, বহুত ভাল লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া মাছখিনি ভালকৈ ধুই ল'বলৈ লৈছোঁ, বাছি ল'ব লাগিব। ইয়াতে বহুত কুটা-কুটি আছে, ইয়াতে মানে মই বাছি ল'ম। আৰু মাছ ধৰাৰ জেগাত মাহঁতে কলমৌ পালে, বেছি নহয় অলপ। সেইটো মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভালকৈ ধুই লৈছোঁ মই এতিয়া কলমৌকেইডাল। তাৰপিছত বাদাম ভাজি খাবলৈ মই দুডালমান নৰসিংহ পাতো ছিঙি লৈছোঁ এনেকৈ। ইয়াত আছে নৰসিংহ, গোল নেমুৰ পাত, জলকীয়া, পিঁয়াজ, বগা নহৰু, কলমৌ, গোল নেমু। এইবোৰেৰে আজি মোৰ ৰেচিপিটো হ'ব। আৰু তাত থাকিব গৰৈ মাছৰ পোনা দেই। এইবোৰ ভালকৈ কাটি মেলি ল'লোঁ আৰু এতিয়া মই বনামগৈ। অকণমান তেল দি তাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ দিয়াৰ পিছত মই তাতে নৰসিংহৰ পাত দি দিলোঁ। নৰসিংহৰ পাত দি পিনি অলপ লৰাই দিম। ইয়াতে তাৰপিছত বগা নহৰু অলপ দি দিছোঁ। তাৰপিছত ইয়াতে জলকীয়া দি দিছোঁ। জলকীয়া দিয়াৰ পিছত হালধি দি দিছোঁ আৰু নিমখ দি দিছোঁ। তাৰপৰা অকণমান লৰাই ল'ম। এতিয়া ইয়াতে কুটি থোৱা কলমৌখিনি এড কৰি দিছোঁ। এতিয়া অলপ ভাজি ল'ম। আৰু ইয়াতে আজি কণী এড কৰিম। কণী এটা দি দিছোঁ ইয়াতে। মই কণী দি এনেকৈ বনাই খাই বহুত ভাল পাওঁ। আপুনিও খাই চাবচোন। বেছি সিজাব নালাগে দেই কলমৌখিনি, অলপ টাইম এনেই এইখিনি চাবলৈ গ'লে আপুনি 3-4 মিনিটৰ ভিতৰত বনাই হৈ যাব। মানে আপুনি যদি আধা কেঁচাকৈ খাব বিচাৰে, আধা কেঁচাকৈ ভাজিলে মানে বেছি ভাল লাগে মানে এইটো খাই পিনি ৰেচিপিটো। এতিয়া মই এইখিনি এখন কাঁহীত বাঢ়ি ল'ম। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পাছতে মই মাছখিনি পাতত দিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া মাছৰ পোনাখিনি ভালকৈ এতিয়া পাতত দিবলৈ ৰেডি কৰি লৈছোঁ। ইয়াতে হালধি দি লৈছোঁ আৰু এতিয়া অলপ নিমখ দিছোঁ। বগা নহৰু, আদা, জলকীয়া, গোল নেমুৰ পাত সকলোবোৰ দি পিনি এইখিনি ভালকৈ সানি ল'ব লাগিব। গোল নেমুৰ পাতটো দি পিনি এনেকৈ মানে খাই চাবচোন। গোল নেমুৰ পাতটো গোন্ধ মানে ৰমলমলাই থাকিব, বহুত ভাল লাগে। আৰু অলপ ৰঙা পিঁয়াজো দি লৈছোঁ দেই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই। এনেকৈ সানি লৈছোঁ আৰু এতিয়া ভালদৰে কলপাতেৰে মেৰিয়াই মই পাতত দিবলৈ ৰেডি কৰি লৈছোঁ টোপোলাটো। মই নহয় দেই, মোৰ বায়ে ৰেডি কৰি আছে সকলোবোৰ, মই কেমেৰামেনহে। আৰু এনেদৰে দি দিছোঁ কেৰাহীত 10-15 মিনিটৰ বাবে। আৰু বাদাম, নৰসিংহ, পাপৰ এনেকৈ লৈ লৈছোঁ। এইখিনি ভাজিম মই ভালকৈ। আৰু এতিয়া বাদাম ভাজি হৈ গৈছে। এনেকৈ এতিয়া অলপ মই কাঁহীখনত বাদাম ভাজি লৈ ল'ম। আৰু এটুকুৰা গোল নেমু লৈ লৈছোঁ আৰু অলপ পিঁয়াজ লৈ লৈছোঁ।
আৰু জলকীয়া লৈ লৈছোঁ। আৰু ইয়াতে অলপ নিমখ আৰু টোপোলাটো এনেকৈ লুটিয়াই থাকিব দেই মাজে মাজে, আৰু লুটিয়াই পিনি ভালকৈ ঢাকনিৰে ঢাকি দিব। আমাৰ পাতত দিয়া মাছ হৈ গৈছে। ইমান ধুনীয়া গোন্ধাইছে দেই, খাওঁ খাওঁ লাগি গৈছে গোন্ধতে একদম। আপোনালোকে বাৰু এনেকৈ পাতত দি মাছ খায়নে? যদি খায় কমেণ্টত ক'বচোন মোক। মাছখিনি ভালদৰে সিজি গৈছে। এতিয়া মাছখিনি ভালদৰে পিটিকি ল'ম মই। এনেকৈ ভালদৰে উলিয়াই লওঁ। গোলনেমু পাতকেইটা এতিয়া এক্সট্ৰাকৈ থৈ ল'ব, পিটিকাত দি দিব নালাগে। পিটিকাত যদি গোলনেমু পাতটো দি দিয়ে নহয় তিতা হৈ যাব। ভালদৰে জলকীয়া কেইটামান জ্বলাকৈ দি ল'ম আৰু ইয়াতে গোলনেমু চেপি ল'ম। গোলনেমু গোন্ধটো বহুত ধুনীয়া আহি আছে দেই। গোলনেমু একদম গোলনেমু হৈ গ'লে যে ভাত খাবলৈ বেলেগ বস্তু নালাগেই নেকি। নিমখ জলকীয়া আৰু গোলনেমু এনেকৈ চেপি গৰম দিনত যে পানী দি ভাত খাবলৈও বহুত ভাল লাগে। এয়া মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। চাওক, আজি এনেদৰে ভাত খাম। কলমৌ, কণী ভজা আৰু এনেকৈ মাছৰ পিটিকা, বাদাম, নৰসিংহ, পাপৰ ভাজি, জলকীয়া, পিঁয়াজ, গোলনেমু এনেকৈ লৈ লৈছোঁ। এনেকৈ খাম আৰু। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।